नाहं पृष्ठामि वैकुण्ठे योगिनं हृदयेन सह मद्भक्ता यत्र गायन्ति तत्र पृष्ठामि नारद किमते भक्ति करिब প্রিয় ভক্ত মোর দেৱৰী কিনাৰ তোমাৰ আগমনে অতিকে আনন্দিত মই তোমাৰ সুমধুৰ হৰি কীৰ্তন সুভাষিত কৰিছে আজি বৈকুণ্ঠপুৰী পিছে সেই ব্ৰহ্মানন্দ প্ৰকাশ কৰা তোমাৰ আগমনৰ উদ্দেশ্য নাৰায়ণ অন্তৰ্যামী প্ৰভু তুমি নাৰায়ণ উদ্দেশ্য মাত্ৰ দুইৰে চৰণ দৰ্শন আৰু দয়াময়ৰ কৃপাতে পূৰ্ণ হল মনৰ কামনা কিন্তু বুলি ৰৈ গ'লা কিয় দেৱৰী ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ নকলেও সকলো পাৰিছা বুজিব তথাপিও সুধিছা যেতিয়া কওঁ শুনা প্ৰভু আজি দুৰ্জনৰ অত্যাচাৰ উৎপীড়নৰ ধৰিত্ৰী অথাই সাগৰত পৰি উদ্ধাৰৰ হেতু তোমাকেই নিতে নিতে কৰিছে স্মৰণ ধৰিত্ৰী উদ্ধাৰৰ কি উপায় চিন্তা কৰা হৈছে তাকেহে জানিবৰ বাবে তব ভক্ত নাৰদৰ আজি বৈকুণ্ঠপুৰে হৈছে আগমন এই পৰম ব্ৰহ্মজ্ঞানী দেৱৰী কিনাৰত কাল প্ৰাপ্ত নহয় মানে দস্যৰ একোৱেই নহয় সম্ভৱ আজি ফল বাঞ্ছা কৰি মনুষ্যই কৰ্ম কৰিছে না পাপ কাৰ্যত লিপ্ত হৈছে শুনা যাবলৈ সৃষ্টিৰ পাতনিৰ পৰা দস্যজনকে আৰু সন্তজনক কৰিছো পালন এইবাৰো তাৰ নহয় ব্যতিক্ৰম শুনা দেৱৰী শুনা হেৰা ব্ৰহ্মা শুনা হেৰা ৰুদ্ৰ শুনা হেৰা মত্যৰ মানৱ দানৱ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ আৰু তুমিও শুনা কমলা সুন্দৰী কৰ্মণ্যবাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্ম ফল হেতুৰ্ভূ মাতে সংঘস্ত কৰ্মণি সকলোৰে ধৰ্ম হৈছে কৰ্ম কৰা ফল বাঞ্ছা নকৰি কৰা কৰ্মই পৰম ধৰ্ম আৰু যিয়ে যেনে কৰ্ম কৰে তেওঁক তেনেফলে ভোগ কৰাও আমি সেইবাবে নিষ্কামভাৱে কৰ্ম কৰিলে সেয়াই পৰম ধৰ্ম আৰু তেনে মনুষ্যই লাভ কৰে ব্ৰহ্ম জ্ঞান তেনে মহাপুৰুষক উদ্ধাৰ কৰিবৰ বাবে সৰ্বদা কৰি কৰোঁ পাছে পাছে মই এইবাৰ ধৰিত্ৰীৰ উদ্ধাৰৰ বাবে আমি এক অদ্ভুত আৰু ভয়ংকৰ অৱতাৰ কৰিম এই অৱতাৰৰ যোগেদি দুষ্টসকলক বিৰাট আৰু সন্তজনকে কৰিম উদ্ধাৰ পিছে দেৱৰী প্ৰভু আমাৰ এই নতুন লীলা তোমাৰ কিন্তু সহায়ৰ হ'ব প্ৰয়োজন নাৰায়ণ 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 শ্ৰীমন নাৰায়ণ 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 প্ৰভু লীলা
সদায় সমভাগী হৈ যাব তব ভক্ত নাৰদ। নাই আৰু মনত সংশয়, ইচ্ছাময় ভগৱান তুমি, ইচ্ছা পূৰ্ণ হ'বই তোমাৰ। অনন্ত অসীম মহিমাময় দীন বন্ধু হে হৰি, তোমাৰ কি বিচিত্ৰ লীলা, তোমাৰ লীলা চাই ধন্য হ'ব তব ভক্ত নাৰদৰ নয়ন। বিলম্ব নকৰি পুনশ্চ দৈৱ চৰণত জনাই শত সহস্ৰ প্ৰণিপাত। তাকে মাৰিছো বিদায়। চন্দাকাৰা ভুজা দশনা বদিমনা ভামসু